মোৰ প্ৰিয় বন্ধু বান্ধৱী, আজি মই লৈ আহোঁ আন এটি ভিডিঅ'। এই ভিডিঅ'টিত তোমালোকে শিকিব পাৰিবা টেন্স কাৰেকশ্যন কেনেকৈ কৰিব লাগে। অনেক ক্ষেত্ৰত দেখা যায় টেন্স কাৰেকশ্যন কৰিবলৈ খেলিমেলি সৃষ্টি কৰে। আজি মই অতি সহজ নিয়মত টেন্স কাৰেকশ্যন কৰা শিকাম, যেন কেতিয়াও পাহৰি নোযোৱা। বন্ধু বান্ধৱী, যদি মোৰ এই ভিডিঅ'ৰ মাধ্যমে যদি কিবা উপকৃত হয় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে আৰু অধিক জানিব লগা হ'লে নিচে দিয়া কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। বলক এতিয়া আমি পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আজিৰ এই ভিডিঅ'টিত দ্য প্ৰেজেণ্ট টেন্সৰ প্ৰথম যি বিভাগ আছে সেইটো আলোচনা কৰিম। ভালদৰে বুজিবলৈ ভিডিঅ'টি লক্ষ্য কৰি থাকা। প্ৰেজেণ্ট টেন্সৰ প্ৰথম ভাগটো হ'ল দ্য প্ৰেজেণ্ট ইনডিফিনিট অৰ চিম্পল প্ৰেজেণ্ট টেন্স, অৰ্থাৎ সাধাৰণ বা নিত্য বৰ্তমান কাল। আহা আমি জানি লওঁ দ্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্যৰ গঠন। কোনো এটি বাক্য তৈয়াৰ কৰিবলৈ তাত নিয়মৰ প্ৰয়োজন থাকে। ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্যৰ গঠন অনুযায়ী প্ৰথমতে ছাবজেক্ট, তাৰপিছত ভাৰ্ব 1, তাৰপিছত অবজেক্ট বহুৱাই বাক্য বনাব লাগে। এতিয়া আমি উদাহৰণ হিচাপে জানি লওঁ I sing a song, she speaks English well, birds fly in the sky, he works hard, Ajanta goes for a walk every morning। এই বাক্যবোৰত চাব পাৰিছে প্ৰথমতে ছাবজেক্ট, তাৰপিছত ভাৰ্ব 1 আছে, তাৰপিছত অবজেক্ট বহুৱাই এটি বাক্য তৈয়াৰ কৰিলোঁ। এতিয়া আহা আমি জানি লওঁ কিছুমান ছাবজেক্টৰ পিছত ভাৰ্বৰ লগত এছ আৰু ইএছ যুক্ত আছে আৰু কিছুমানত নাই। তোমালোকক মই ইয়াৰ বিষয়ে চমুকৈ ক'ব বিচাৰিম যে চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'লে আৰু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে তেতিয়া মেইন ভাৰ্বৰ লগত এছ নতুবা ইএছ যুক্ত কৰা হয়। ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হিচাপে হি, শ্বি, ইট, এনি নেম অৰ্থাৎ যিকোনো নাম হ'ব পাৰে। এতিয়া আহা তোমালোকৰ কুৱেশ্যন পেপাৰত টেন্স কাৰেকশ্যন কৰিবলৈ দিয়ে, তেতিয়া তোমালোকে কেনেকৈ কাৰেকশ্যন কৰিবা অলপ খেলিমেলি সৃষ্টি হয়, হয়নে? আহা আমি সহজভাৱে তোমালোকক বুজাব চেষ্টা কৰোঁ। ফৰ এক্সাম্পল, হি go to school on foot। এই বাক্যটি আমি কাৰেকশ্যন কৰিম এনেকে হি goes to school on foot। আমি সদায়ে কিছুমান কথা মাথাত ৰাখিব লাগিব যে কোনো বাক্যৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয়। যদি ছাবজেক্টটি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ব্ৰেকেটৰ মাজত থকা ভাৰ্বটোৰ লগত এছ নতুবা ইএছ যুক্ত কৰা হয়। এইখিনিতে সদায়েই কথাটো মনত ৰাখিবা যে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি নহয় তেতিয়া কি কৰিবা। তেতিয়া তোমালোকৰ কৰণীয় হৈছে যদি চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় আৰু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় তেতিয়া কেৱল মাত্ৰ এই ভাৰ্বৰ দুয়ো পাশে থকা ব্ৰেকেটটো উঠাই দিবা আৰু বাকীখিনি একেই সমানেই বহাই দিবা। এক্সাম্পল স্বৰূপ আমি জানি লওঁ I sing a song। এই বাক্যটি কাৰেকশ্যন কৰিলে হ'ব I sing a song। ইয়াত আমি ভাৰ্বৰ লগত কোনো এছ বা ইএছ যুক্ত কৰা নাই কাৰণ এই বাক্যটিৰ ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়। গতিকে কথাটো ক্লিয়াৰ হ'ল যে ছাবজেক্টটি যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়
তেতিয়া আমি মেইন ভাৰ্বৰ লগত এজ বা ইয়াজ যোগ কৰিম। চ' ইয়াত আমাৰ প্ৰশ্ন হয়, তোমালোকে প্ৰশ্ন কৰিব পাৰা যে মেইন ভাৰ্বৰ লগত আমি কেতিয়া এজ বহাম আৰু কেতিয়া ইয়াজ বহাম, হয়নে বাৰু? চ' আহা আমি সহজ নিয়মত বা সহজভাৱে তোমালোকক বুজাওঁ। সাধাৰণতে মনত ৰাখিবা, ভাৰ্বৰ শেষত এছ, অ', চি, এইচ যদি থাকে তেতিয়াহ'লে ইয়াজ যোগ কৰিব লাগে। এতিয়া আহক বাৰু আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কিছুমান নিয়মৰ বিষয়ে অলপ জানি লওঁ। প্ৰথম নিয়মটি হ'ল ইউনিভাৰ্চেল ট্ৰুথ, অৰ্থাৎ চিৰন্তন সত্য সম্পৰ্কে কোনো কাম হোৱা বুজালে আমি ভাৰ্বৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স হিচাপে ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, দ্য ছান ৰাইজ ইন দ্য ইষ্ট। ইয়াৰ শুদ্ধ বাক্যটি হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। এই কথাটি সদায় মাথাত ৰাখিবা যে কোনো কাম যদি চিৰন্তন সত্য হয়, কোনো ঘটনা যদি বা কোনো কথা যদি চিৰন্তন সত্য হয়, তাক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্যৰ গঠন অনুযায়ী আমি ব্যৱহাৰ কৰিব লাগে। চ' এই বাক্যটিত সূৰ্য পূব ফালে উদয় হয়, এই কথাটো চিৰন্তন সত্য, তাক আমি মিছা বুলি ক'ব নোৱাৰি। আৰু এটা উদাহৰণ দেখা যাক, গুৱাহাটী ষ্টাণ্ড অন দ্য ব্ৰহ্মপুত্ৰ। ইয়াৰ শুদ্ধ ৰূপ হ'ব গুৱাহাটী ষ্টাণ্ডছ অন দ্য ব্ৰহ্মপুত্ৰ, কাৰণ এই কথাটো সত্য। আমি সকলোৱে জানো গুৱাহাটী নগৰখন ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। আৰু এটা উদাহৰণ দেখা যাক, দ্য আৰ্থ মুভ ৰাউণ্ড দ্য ছান। ইয়াৰ শুদ্ধ কাৰেক্ট টেন্স হ'ব দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান, কিয়নো আমি জানো পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ দ্বিতীয় নিয়মটি হ'ল হেবিচুৱেল একশ্যন, অৰ্থাৎ অভ্যাসগত কোনো কাম হোৱা বুজালে আমি ভাৰ্বৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, মাই ফাদাৰ ৰাইজ এট ডান। ইয়াৰ কাৰেক্ট টেন্স হ'ব মাই ফাদাৰ ৰাইজেছ এট ডান, কিয়নো এই বাক্যটিয়ে মোৰ দেউতাই দোকমোকালি উঠাৰ অভ্যাসৰ কথা বুজাইছে। হি স্পিক হিন্দী ৱেল। ইয়াৰ কাৰেক্ট টেন্স হ'ব হি স্পিক্স হিন্দী ৱেল, কিয়নো তেওঁ ভালকৈ হিন্দী কোৱাৰ অভ্যাস আছে। আন এটি উদাহৰণ দেখা যাক, কৰিম গো টু স্কুল অন ফুট এভৰি ডে। কাৰেক্ট টেন্স হ'ব কৰিম গ'জ টু স্কুল অন ফুট এভৰি ডে, কিয়নো কৰিমে প্ৰত্যেক দিনাই স্কুললৈ খোজকাঢ়ি যোৱাৰ অভ্যাস হৈছে। চ' এনেকুৱা ধৰণৰ অভ্যাসগত কাম হোৱা বুজালে বা কৰা বুজালে তাক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি জানিম প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ তৃতীয় নিয়মটি। কেতিয়াবা চৰ্ত সাপেক্ষে ফিউচাৰ একশ্যনটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ যদি বাক্যটো কণ্ডিশ্যনেল হয়। ফৰ এক্সাম্পল স্বৰূপ, ইফ ইট ৰেইন আই শ্যাল নট গো আউট। কাৰেক্ট টেন্স হ'ব ইফ ইট ৰেইনছ আই শ্যাল নট গো আউট। এই বাক্যটিত দুটা পাৰ্ট আছে, যদিও এটা পাৰ্টত ফিউচাৰ টেন্সত বাক্য আছে, কিন্তু আন এটা পাৰ্টত কণ্ডিশ্যনেল বুজাইছে। চ' এনেকুৱা কণ্ডিশ্যনেল বুজোৱা বাক্যবোৰক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰি। আহা আন এটা উদাহৰণ চাই লওঁ, ইফ ইউ নেগলেক্ট ইউৰ ষ্টাডিজ ইউ উইল ফেইল। টেন্স কাৰেকশ্যন হ'ব ইফ ইউ নেগলেক্ট ইউৰ ষ্টাডিজ ইউ উইল ফেইল। এই বাক্যটি হৈছে কণ্ডিশ্যনেল চেণ্টেন্স,
কিয়নো বাক্যটিত কোৱা হৈছে যদি তুমি কি কৰা, তোমাৰ লিখা পঢ়াত অৱহেলা কৰা, তুমি তেতিয়া ফেইল কৰিবা। চ' এনেকুৱা বাক্যবোৰ আমি কি কৰিম, প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিম। চ' আজিৰ এই ভিডিঅ'টি ইমানেই, বাকীখিনি পৰৱৰ্তী ভিডিঅ'ত পাই যাবা। চ' থেংক ইউ ছ' মাছ ফৰ ৱাটছিং মাই কমপ্লিট ভিডিঅ'।